আপসু হল অল বড়ো শ্রেণী জন্য বড় জাতীয় ছাত্র সংগঠন। এই সংগঠনটো আমাৰ বড়ো জাতীয় বিৰাট ভাল ছাত্ৰ সংগঠন। ইয়াৰ লিডাৰশ্বিপবিলাকে ঠিক নহয়, এইটো ক'ব পাৰি। কিন্তু আজি এফচি মানে ইউপিপিএল মানে আপসু। আপুনি বিচাৰকচোন এই ইউপিপিএল অফিচ ক'ত আছে দেখিছে আপুনি? আপসু অফিচে ইউপিপিএলৰ অফিচ একে। চৰকাৰটো আপসুৱে চলাই আছে আপোনাৰ। ইয়াৰ ভিতৰতে আজি প্ৰথম মই ভৈৰৱকুণ্ড সমষ্টি হিচাপে ইয়াত নিৰ্বাচনী সভাত মই আহিছোঁ আৰু আহি পেলাই মই সেইটোৱে দেখিবলৈ পাইছে যে ভৈৰৱকুণ্ড সমষ্টি হিচাপে বিপিএফ দলৰ যিটো পজিশ্যন 1 নম্বৰত আছে, বহুত ভাল। আৰু ইয়াৰ একটা সমস্যাৰ কথা হৈছে আদিবাসী হওক, বড়ো হওক বা বৰ্ষাই হওক বা হিন্দীভাষী হওক বা অসমীয়াই হওক বা ৰাজবংশী হওক, এই মাটিৰ কথা অলপ কুৱেশ্যন এৰাই থৈছে। ইয়াত মাটিৰ পাত্তা পাম না নাপাম। আমি কৈছে মাটিৰ পাত্তা পাম, আপোনালোকে চিন্তা কৰিব নালাগে। গোটেই BTCত অকল ভৈৰৱকুণ্ডৰ সমস্যা নহয়, যে গোটেই BTCত 1 নম্বৰ সমস্যা হিচাপে আছে মাটিৰ পাত্তা। চবেই বিচাৰিছে, চব সেইটো মই গেৰেণ্টি দিছোঁ যে মাটিৰ পাত্তাটো সকলোৱে পাব। সেইটো প্ৰপ'জ ৰিজাৰ্ভ বুলি কিছুমান এৰিয়াৰ কথা কৈছে, সেই প্ৰপ'জ ৰিজাৰ্ভটো আমি উঠাই দিম। এইটো ডাঙৰ ইছ্যু নহয়। মুঠতে মাটিৰ পাত্তা সকলোৱে পাব, আমি ইঞ্চুৰেঞ্চ দিছোঁ, গেৰেণ্টি হিচাপে আমি দিছোঁ। আৰু কালি পৰহি যিটো আমাৰ বিপিএফ দলৰ যিটো ইস্তাহাৰ অপেনিং হ'ব, ইয়াতে স্পষ্ট লিখা আছে যে যাৰ যাৰ লগত মাটিৰ পাত্তা নাই সকলোকে মাটিৰ পাত্তা দিয়া হওক, দিব বুলি আমাৰ ইস্তাহাৰত স্পষ্ট লিখা আছে। সেইটো বিৰাট ভাল। ভৈৰৱকুণ্ড সমষ্টি হিচাপে আমাৰ পৰিচয় 1 নম্বৰত আছে। প্ৰমোদ বৰুৱাই কয় যে আপুনি বোলে মুড আৰু জোৱাৰ খেলা পাতে, সি বোলে শিক্ষাৰ খেলা পাতে। প্ৰমোদ বৰুৱা এইবিলাক ক'লে মই কিবা ক'ব লগা আছে। যি হাৰিছে আৰু নাই। ইয়াৰ যিকোনো ইয়াক প্ৰমোদ বড়োৰ কিবা কুৱেশ্যন কৰা, কিবা সুধি কৰা, কিবা কোৱাৰ কোনো অধিকাৰে নাই। এতিয়া চেষ্টাৰশ্বিপ নাই, কিবা নাই। মই এইবিলাক কি মত আৰু কোন মত আৰু ছাৰ আজি ঘোষণা কৰিলে ৰিহন দৈমাৰীক ছাৰ ডিপুটি চিফ দিব। ৰিহন দৈমাৰীক জিকাৰ পিছত ৰিহন দৈমাৰীক ডিপুটি চিফ দিব। জিকাটো জিকিব, চৰকাৰ হ'লে, চৰকাৰ হোৱাৰ পিছত আমি ডিপুটি চিফ হিচাপে ৰিহন দৈমাৰীক আমি কৰিম আৰু ওদালগুৰি হিচাপে মিনি ছেক্ৰেটাৰী কৰিম। স্যার বিদেশে থাকা মাইনরিটি পিপলবিলাক কৈ আছে যে আমাক আকৌ হাগ্ৰামা চৰকাৰ লাগে, আমাক কোনো ইউপিপিএল বিজেপি নালাগে বুলি কৈছে। সেইটোতো ভাল কথা। চাওক, সকলো জাতি জনগোষ্ঠীৰ লিডাৰ্ছৰ ছ'চিয়েল ৱাৰ্কাৰ হওক বা সমাজকৰ্মী হওক, চবে একটাই অপিনিয়ন যে প্ৰমোদ বড়োক নালাগে। এইবাৰ আগৰ নিচিনা বিপিএফ চৰকাৰৰ দৰকাৰ আছে। এই হিচাপত চবে আগুৱাই আহিছে আমাক সহায় কৰিবৰ কাৰণে। আৰু আমিও কৈছোঁ যে আপোনালোকে যেনেকৈ আমাক সহায় কৰিছে, আমিও আপোনালোকক সহায় কৰিম। এই কথাটো আমি প্ৰতিশ্ৰুতি দিয়া আছে। কালি ভৈৰৱকুণ্ড সমষ্টিত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাই গৈছে। এনেকৈ বিজেপি হিচাপে প্ৰচাৰ কৰিবই, কংগ্ৰেছো কৰিব, বিজেপিও কৰিব, কোনোবা বেলেগ বেলেগ দল যিমান আছে ইউপিপিএলো কৰিব। ইউপিপিএলটো শেষ, কুৱেশ্যন নাই। আমি যিমান দূৰ জানো, ইয়াত আমাৰ যুদ্ধটো বিজেপিৰ লগত হ'ব বুলি আমাক স্পষ্ট কৰি দিছে আমাৰ বিজেপি দলৰ কৰ্মীসকল। বিপিএফ আৰু বিজেপিৰ যুদ্ধ হ'ব এই ভৈৰৱকুণ্ড সমষ্টিত। এই ইউপিপিএল নামে নাই। মুখ্যমন্ত্ৰীয়ে ছাৰ VCDCক নিবনি বুলি কয় ছাৰ। এইবিলাক কি কয়, ৰাজনীতিত চবেই যাহা এটা কথা ক'ব পাৰে। এইবিলাক মই কিয় চিৰিয়াছ হ'লো? আমি চিৰিয়াছ নহয়। VCDC আপোনাৰ সময়তে VCDC গঠন কৰা হৈছিলে, যদি এইটো যদি কৰ্তন কৰি দিয়ে কি কৰিব ছাৰ? এইবিলাক বস্তু গঠন, এই অসমৰ পঞ্চায়তো ময়ো গঠন কৰিম বুলি ময়োতো ক'ব পাৰিম। কোৱাৰ কি ডাঙৰ কথা আছে? টাইমটো ঠিক হোৱা নাই। শপত গ্ৰহণটো আমাৰ দুৰ্গা পূজাৰ পিছত হ'ব। স্যার অপোজিশন পার্টি আপনার কৈছে যে মানে ভিতরে যে বিপিএফ আৰু বিজেপিয়ে মানে মিত্ৰটো হ'বলৈ গৈ আছে বুলি কৈছে স্যার। আমাৰ ভিতৰতো নাই, ওপৰতো নাই। ইউপিপিএল আৰু বিজেপি আজিলৈকে মিত্ৰতাত আছে। চৰকাৰ একেলগে চলাই আছে। দিছপুৰ, BTC, দিল্লী তিনিটাও চৰকাৰ চলাই আছে। এইমতে আমাৰ লগত কোনো পক্ষণ বুজাবুজি নাই। আমি বিপিএল হিচাপে ছিংগল লাৰ্জেষ্ট
এবচুলেট মেজৰিটি পাব, আমি চৰকাৰ বনাম। আপচুৱে ছাৰ UPPL সমৰ্থন দিছে। আপচুৱে আপচু কিবা আপচু হ'ল বৰপেটা শ্ৰেণী বড়ো জাতীয় ছাত্ৰ সংগঠন। এই সংগঠনটো আমাৰ বড়ো জাতীয় বিৰাট ভাল ছাত্ৰ সংগঠন। ইয়াৰ লিডাৰশ্বিপবিলাকে ঠিক নহয়, এইটো ক'ব পাৰে। কিন্তু আজি এফচি মানে UPPL, UPPL মানে আপচু। আপুনি বিচাৰকচোন এই UPPL অফিচ ক'ত আছে দেখিছে আপুনি? আপচু অফিচে UPPLৰ অফিচ একে, চৰকাৰটো আপচুৱে চলাই আছে আপোনাৰ। ছাৰ VCDC আপোনালোকেতো কালি পৰহি ইস্তাহাৰ প্ৰকাশ কৰিব, আজি BJPয়ে প্ৰকাশ কৰিলে গুৱাহাটীত। VCDC ইলেকশ্যন বা নিৰ্বাচন পতাটো আপুনি বিচাৰে নেকি? এইটোক লৈ বিয়া বহু সমালোচনা নাই, হয়। VCDCটো এটা ছিষ্টেম হৈ গ'ল। এইটো তাৰমানে আমাৰ 6 শিডিউল এৰিয়াত তাৰমানে পঞ্চায়ত সেইটো ছিষ্টেম নাই। সেইকাৰণে পঞ্চায়ত নিচিনা যাতে গ্ৰাছৰুট লেভেললৈকে পইচাটো গৈ পায় বা কাম কৰিব পাৰে, তাৰ কাৰণে আমি VCDC বনাইছোঁ। এইটো অল্টাৰনেটিভে একো নহয়। VCDC ইলেকশ্যন হ'ব, যেতিয়া পষ্টবিলাক ক্ৰিয়েট হ'ব, গোটেই পষ্টবিলাক কাৰণ পঞ্চায়ত নিচিনা পষ্ট থাকে, কিছুমান অফিচিয়েলছ থাকে, সেইবিলাক পষ্ট ক্ৰিয়েট হোৱা নাই। এইটো হোৱাৰ পিছত বাছ অঞ্জলি দৈমাৰী পাৰ্টি দিছে ছাৰ প্ৰতিটো সমষ্টিতে। কিয় নিদিব? সেইটোতো এটা পলিটিকেল পাৰ্টি দিবই। নিজা নিজা অংক আছে, ক'ত জিকিব ক'ত হাৰিব, এইটো নিজাববীয়া ষ্ট্ৰেটেজি। মুঠতে BPF হিচাপে 40টা সমষ্টি দিছোঁ, আমি 40টাৰ ভিতৰত বহুত চিট আমি জিকিব। অঞ্জলি দৈমাৰী ছাৰ চিট পাবনে? এইটো পাই নাপায় মই আজিৰ দিনত মই একো নকওঁ। মুঠতে ইহঁতেও খেলিছে, নিজৰ ষ্ট্ৰেটেজি আছে, নিজৰ আইডিঅলজি আছে, প্ৰিন্সিপাল আছে, এই হিচাপত প্ৰচাৰ কৰি আছে। কি কাৰণে নতুন পলিটিকেল পাৰ্টি বনাব লগা হৈছে, কিমান চিটৰ দিছে, ইহঁতৰ কথা আমি একো অপিনিয়ন নিদিওঁ। ছাৰ